হেল্ল' এভৰিৱান, মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ মোৰ আকৌ এটা কিবা প্ৰগ্ৰেম আছে বুলি। এয়া আহিলোঁ, সকলোৱে মোৰ কাৰণে ৰখি আছিলে, মই সকলোতকৈ লাষ্টত আহিছিলোঁ। এয়া আজি আমাৰ ফেশ্বন ডিজাইনিঙৰ মেমৰ আজি বাৰ্থডে, সেয়েহে আমি ছাৰপ্ৰাইজ প্লেন এটা কৰিছিলোঁ। এয়া মেম আহিছে আমাৰ ৰুমলৈ বুলি, আহি পেলাই আচৰিত হৈছে। মেমে ভবা নাছিলে মেমৰ বাৰ্থডে পাৰ্টি এনেকৈ হ'ব বুলি। মেম ঘৰৰ পৰা বহুত আঁতৰত আছিলে, সেইকাৰণে আমি সৰুকৈ এটা ছাৰপ্ৰাইজ দিম বুলি সকলোৱে দুদিনতে এৰেঞ্জ কৰিছিলোঁ এইটো এটা পাৰ্টি। আৰু ওচৰৰ ক্লাছৰ সকলো ষ্টুডেণ্টকে আমি মাতিছিলোঁ কেক কটাৰ সময়ত। এয়া আমি সকলোৱে মিলি মেমক সৰুকৈ কিবা এটা উপহাৰ দিছোঁ। আমাৰ মেমক বাৰু কোনে কোনে চিনি পাইছে, যদি কোনোবাই চিনি পাইছে এটা কমেণ্ট কৰিব। আমাৰ মেম এগৰাকী ফেশ্বন ডিজাইনাৰ হয়, ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িতসকলে মেমক নিশ্চয় চিনি পায়। যিসকলে চিনি পায় লাইক কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'